Hi friends, good morning and welcome to my YouTube channel. আপোনালোকে চাই আছে প্ৰিয়াংশ ব্লগ। বৰ্তমান মই এতিয়া আছো কাজিৰঙাৰ দি পাৰ্ক ৰিজৰ্টত। অৱশ্যে ইয়াত 4টা বজাতে আহি পালোহি। অলপ দেৰি ফ্ৰেছ হৈ এতিয়া ওলাই আছো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ফুৰিবলৈ। অলপ পিছত যাম ফুৰিবলৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ফুৰিবলৈ যাম অলপ পিছত। স্পেচিয়েলি হাতীৰ পিঠিত উঠি ফুৰিবলৈ যাম। এটা নতুন এক্সপিৰিয়েন্স হ'ব হাতীৰ পিঠিত উঠি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ফুৰিবলৈ যোৱা। অৱশ্যে আগতে মই উঠা নাই হাতীৰ পিঠিত এনেকৈ কাজিৰঙাত, এবাৰ মোৰ প্ৰথম। তেন্তে ভিডিঅ'টো আপোনালোকে চাই থাকক। আমি এতিয়া কাজিৰঙাৰ ভিতৰত গৈ আছো হাতীৰ পিঠিত উঠি। মোৰ লগত আৰু দাদা আছে, বৌ আছে। পোৱালিটো অকণমান আমনি কৰিছে। আপোনালোকে চাউণ্ড শুনা পাইছে চাগে। কোৱাৰ লগে লগে চাউণ্ডো বন্ধ হৈ গ'ল। আপোনালোকে মিছাকে কৈছো বুলি ভাবিব। আৰু লগতে আমাৰ হাতীটোৰ নাম কি আছিলে? সোণমালা। মোৰ নামটোৰ নিচিনা একেই, সোণমালা। আৰু আপোনাৰ নামটো? ৰাহুল। আমাৰ পাইলট ৰাহুল দাই ড্ৰাইভ কৰি আছে। আৰু আমি বৰ্তমানতো এতিয়ালৈকে ৰিজাৰ্ভৰ ভিতৰতে আছে। দেখিছে মোৰ বেক চাইডে আপোনালোকে। ফাইনেলি বহুত দূৰ ভিতৰলৈ সোমোৱাৰ পাছত গঁড় দেখিবলৈ পালোঁ। মাখাৰ পুতেক দুইটা আছে, একেলগতে চৰি আছে। মানুহৰ মাত শুনাৰ কাৰণে গড়টো লাহে লাহে হাবিৰ ভিতৰলৈ সোমাই গুচি গৈছে। আচলতে চিঞৰ বাখৰ কৰিলে অকণমান বেয়া পায় সিহঁতি। এতিয়া চৰি আছে, লগতে পোৱালিটো আছে। পোৱালিটো দৌৰ মাৰি গৈছে মাকৰ ওচৰলৈ। এই বিলখনত বিভিন্ন ধৰণৰ চৰাই চিৰিকটি আছে, চৰি আছে পানীত। আৰু বিলখনৰ ইটো পাৰেও বনৰীয়া মহ, গাহৰি, হৰিণা আছে। কেমেৰাটোত মই জুম কৰিছোঁ যদিও দেখাব পৰা নাই অহা, বেছি দূৰত আছে, যথেষ্ট দূৰত আছে।